পইচা পইচা নহয় গেছি যো 6 টাকা এটা আছিল বাল সিগারেটে খাই উড়াই দিল মুখে চকলেটটা আনা খানে আমার এশ টকাই আছিল মোৰ ফোন কৰিম নেকি কেলা 110 টাকাটা পাইছো বাল কেলা এটা কোয়ার্টার সেট পানি এক বটল ও নহয় নহয় চাকনা লাগবো এটু দি গেলা বাবা এক প্লাস সেট বঢ়িয়া বাল একো নাই নাই এতিয়া খাবা তিন দোকানটো বেছি যাব লাগিছিল সিখুৰ এক প্লেট খাই লং ৰ গল্ডি গল আব্দুল্লাহ গুছি আছিল মই ইয়া কো বেছি ভাং তাক মই তেৰিকা মাথা চলে গৰম হৈ গিছি বে মাল খাব নাই এটা গৰম হৈ গিছি এটা আব্দুল হইবে ওই আব্দুল কফি দিছি ছিল মই ওই তুই কিলো এটা পয়সা হাদি যা কি বেছি কথা কম এ দিনা দিনা প্লিজ দিনা পয়সা 20 টাকা দিনা 20 টাকা দিবে নাই 1 টাকা নাই পয়সা 20 টাকা দিনা রে এঙ্গিয়া করা তো কালি দি দিম না মোর তা বহুত নিছে আনকে না দা দিম কৈ থাকা এ দিম মোকে বিশ্বাস নকৰা নেকি কোন দিনা দিবি এই কালি ৰাতিপুৱা দি দিম না ও তোক মই কালি লাগালে মই ফোন নাম্বাৰ লও তো বুতে তোৰ ফোন নম্বৰটো আছে মোৰ আছে নেকি দে দি 20 টাকা দি কালি লবি দে খুচরা নাই এ লিয়ে কালি দিম দে দক তো কম করে নিলি না দা বেশিকে লো 500 টাকা লো বুঝছ না পরহি দি দিবি 500 টাকা কালি নাঙ্গা যা পরহি দিবি তারপরে 20 টাকা খুচু মোক 500 টাকা দিছিস রে ভাল মোক কে লই দে তাই কিনা পাইছ নেকি ও নো নাই যে বহুত গড দিছি তাইৰ পইচাতে পাব না হে এই ফোনে মারছি দেখুন এ বেলেগৰ ফোন হৈ দে কাই হল हेलो কোনে নো ও দাদা মোৰ গাৰ্লফ্ৰেণ্ড জনী কেন্সাৰৰ বেমাৰটো ভাল হৈছে পইচাটো মই জলদি দিম হা আপোনাক টেনচন ল'ব নালাগে দি দিম টেনচন ল'ব নালাগে মই যাম এতিয়া মই যামেই এতিয়া ক'ত আছে আপুনি হ'ব মই যাই আছোঁ কেলা সি পইচাখিনি লৈ গ'ল আজি দিয়াৰ কথা আছিল ফোন এটা মাৰো ৰ তাক হেল্ল' কেলা পইচাখিনি নিলে আজি দিয়াৰ কথা আছিল কৈ তই ৰখি আছো কেলা মই আপুনি কল কৰা ব্যক্তিজন বৰ্তমান ব্যস্ত হৈ আছে 4-5 বছৰ পিছত কল কৰক কেলা অফিসত ফোন লাগিল নেকি ঠিকেতো আছে নম্বৰটো কেলা কি ফালতুমি কৰি আছা বে পইচাখিনি কোনদিনা দিবি তাকে কো কেলা এইগিলা ফালতুমি ভাল নহয় গম পাইছে না নাই কেলা 20 টকাৰ কথা কৈছিলি 500 টকা দি দিছো কেলা তথাপি ফালতুমি কৰি আছা আপুনি কল কৰা ব্যক্তিজন এতিয়াও ব্যস্ত হৈ আছে আপুনি অসমীয়া বুজি নাপায় নেকি ফোন ৰাখক কেলা কি ফালতু মানুহ বে অসমীয়া বুজি নাপাওঁ বোলে কেলা তাক লাগ পালি বে কাম চাম চিঙিম তাক এটা মক্কেল ভাষা হোৱা নাই ৰাতিপুৱা পৰা সন্ধিয়া হৈ গেল কি হ'ব আজি মক্কেল নাহে দেখোন আজি
চাৰিলে কোনোবা আহি আছো এ লেডিজ মানুহ চোনে লেডিজ মানুহ নে কোনো না দেখান লাগছি ৰ বছৰ দেখা দিব এই মকলেলে হৈ যায় বেমাৰ আছে কিবা এটা হেল্পৰত নাম কি হৈছে কি বেমাৰ কেঁচা বেমাৰ হৈছে বেমাৰ ক'ত কোন মেডিকেল ভাঙাগড় মেডিকেল ডাঙৰ জেমচি চিনি পাব কিমান পইচা লাগে দিয়ক যি আছে দিয়ক এটা পইচাও নাই বজাৰ কাৰণে 100 টকামান আছিল প্ৰথম 50 টকা খৰচ কৰি দিলাৰ 50 টকা আছিল আৰু দিয়ক না মোৰ এইখিনি আৰু মানে মোৰ লগত নাই মোৰ লগত নাই মোৰ লগত থাকিলে হ'ব দে তই ভালকে কিন্তু আৰু মদ গাঁজা নাখাবি আজিকালি মই নাখাম আজিকালি শুনছো কিন্তু যে ৰাস্তাত বহুত কি ফালতু লফং ওলাইছে সেইকাৰণে তোক কিন্তু বিশ্বাস কৰি দিছো আপোনাৰ বিশ্বাসটো ৰাখবি নহ'লে ভৱিষ্যতে ভাল হ'ব আপোনাৰ পইচা দিম আপোনাৰ ফটো সহায় নাপা আপুনি নম্বৰটো দিয়ক আপোনাৰ পইচাটো দি দিম নম্বৰ নালাগে যা মই ইমান তো ই নহয় তো ভৰসা কৰি দিছো তই যদি সেইটো ৰাখা সেইটো ভাল কথা আৰু যদি নাৰাখা সেইটো ভগৱানৰ কথা মোৰ কোনো কথা নালাগে শিকোৱা নগ'লে ভাই মোৰ লগত পইচা নাই 50 টকা আছিল মোক তোক দি দিলোঁ শিকোৱা নাই এইটো ঘৰত দেখাব লাগিব মোৰ খাং দিয়ক নাই নালাগে নাই 10 টকা আছিল দি দি মোৰ লগত নাই কি পইচা দিমে ভাল শিখৰ দিয়ক না পইচাটো লৈ যা না শিকোৱা আজি একযোৰা খাই লৈ দিব পাৰি কোনে হয় আপোনালোক এটা হয় নেকি কোনে হয় মনত নাই সেইদিনা যে মোৰ পৰা 110 টকা ললি তই কেতিয়া ললো এটা কি কৈ আছে আপোনালোক কি কৈ আছ আপুনি তো ভালকে মাৰে বুঝা গৈছে সেইদিনা পইচা লৈ যে আৰু কলি ফোন নম্বৰটো দিয়ক দাদা ফোন মাৰি আৰু মাতিম পইচা অলপ আগতে আৰু দুজনৰ পৰা লৈছে হৈছে হয় না নাই লৈছে না নাই নাই মই চিনি পাওঁ এন্দক দাদা মই সেইটো তো বিজনেছ নেকি মই চিনি পাওঁ এন্দক অলপ আগতে পইচা লৈছি না লৈছে মোৰ পৰা কিমান লৈছে? 250 টকা লৈছে মোৰ পৰা 250 টকা লৈছে ল নাই বোলে মই চিনি পাওঁ আপোনাৰ কিহৰ পৰা চিনি পা মোক তো চিনি নাপাওঁ না কিহৰ কথা হয় পইচা লৈছে তোমাক চিনি পা নহয় চিনি নাপাওঁ ক'ত যা মই নহয় দাদা মই নহয় মোক নামাৰিব তোক মই একেবাৰে বাৰে কৈছো যে মই ক'লোৱে যে তই এনেকুৱা নকৰিবি ভাল মই ভাবছো তই ভাল মই নহয় দাদা তই এনেকুৱা মানুহ মই ভাল নেকি মাৰিলে তো সমস্যাৰ সমাধান নহ'ব না মই আজি এটা কথা কওঁ আজিৰ পৰা আজিৰ পৰা তই শুন মোৰ কথা আজিৰ পৰা এইবিলাক কাম কৰা বাদ দি পইচাটো ডাঙৰ কথা নহয় আজিৰ পৰা এইবিলাক কাম কাণত ধৰ মই ভৰি ধৰি সেইটো আৰু ক আজিৰ পৰা কেতিয়াও এনেকুৱা কাম নকৰো আজিৰ পৰা ভালকে পৰিশ্ৰম কৰি কাম কৰি ইনকাম কৰি খৰচ কৰিম হৈছে আজিৰ পৰা আৰু বেয়া কাম কেতিয়াও নকৰিবি এৰি দিল ভালকে ভাল হৈছে না নাই আৰু যিখিনি পইচা আছে এইবিলাক আমাক দিব নালাগে কৈ লৈ কিবা ভাল বস্তু কিনি খাবি আৰু খৰচ কৰি দিবি যা আজিৰ পৰা আৰু এইবিলাক কাম নকৰিবি হ'ব ঠিক আছে যা এতিয়া যা হ'ব ভিডিঅ'টোৰ পৰা আপোনালোকক এটা কথা বুজাব খুজিছোঁ যে ৰাস্তা ঘাটত বহুত এনেকুৱা ধৰণৰ ফকটীয়া থাকে আপোনালোকে ভিডিঅ'টোত চালে বহুতৰ পৰা বিচাৰ কৈ বহুত টকা ইনকাম কৰি থাকে এনেকুৱা ফকটীয়াক আপোনালোকে কেতিয়াও পইচা নিদিব লগা হ'লে কিবা বস্তু লাগিলে তাক কিনি দিব লগত যায় তাক কিবা অলপ হেল্প কৰি দিব কিন্তু পইচা নিদিব ভিডিঅ'টো চাই কেনে লাগিল যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু লগতে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ নতুন ভিডিঅ'খন চাই থাকিব তলত লিষ্ট